স্যার কক এখন লক কি স্যার এখন আজি নাইট ডিউটিৰ অৰ্ডাৰ কপি ও আজি কাৰ পৰিছে বাৰু শাহজাহানৰ নে আপোনাৰ কি হল মুখখন বেকেটাই দিলে যে নাই স্যাৰ নাৰ্ভৰ গণ্ডগোলটো ভাল হোৱা নাই যে আপুনি ডক্টৰক দেখুৱাই লয় না কিয় দেখুৱাই আছো ঔষধ খাই আছো নহয় ইটো খোৱাৰ পিছত ঔষধ সিটো খোৱাৰ পিছত ঔষধ এতিয়া পকেটত চব লৈ ফুৰিছো পকেটত লৈ ফুৰিলে নহব এইবিলাক খাবও লাগিব খাই আছো স্যাৰ নিয়মিত খাই আছো গুড ডক্টৰৰ কথা সদায় মানি চলিব হয় স্যাৰ ডক্টৰেটো যিবোৰ দিছে মোক গোটেইবোৰ মানিব লাগিলে হ'ল আৰু কিয় ডাক্তৰে কৈছে বোলে যদি যুদ্ধ ঘোষণাও হয় দেশত বা ভূমিকম্পই হওক আপুনি কিন্তু টোপনি ক্ষতি নকৰিব মই বোলো তেনেকে আমি নোৱাৰো নহয় পুলিচখিনিয়ে কৈছে বেমাৰ বুলি ক'লেওনো আপোনাৰ অফিচাৰে নেমানিবনে মই বোলো আমাৰ ছাৰে মানে মই কৈছো দেই আপোনাৰ কথা তেওঁ মানে এনেকে কোৱা নাই নেকি খাটনীয়া কৈছেতো মই শুনিছো এইটো মণি মণি কোৱা ক'ত আছে আপুনি চন্দ্ৰত আছো কোৱা এ ফটো আমি নকৰিব সোনকালে ঘৰলৈ আহকচোন কাৰেণ্টডাল আকৌ বেয়া হ'ল আকৌ কাৰেণ্ট হ'ব হ'ব ৰ'বা কি হ'ল আকৌ একো হোৱা নাই ৰ'বা কি বা হ'ল খাটনীয়া কি হৈছে ছাৰ মণি কি হৈছে বল চেছ মানে কাৰেণ্টে শ্বৰ্ট কৰিছে হোৱাট এতিয়া চেন্সলেছ হৈ পৰি আছে মুখৰ মাত বোল নাই মই গৈ আহো ছাৰ ৰ'বচোন কিন্তু মনে মই দেখোন এইমাত্ৰ ফোন কৰি তাই নহয় বেলেগে যদি ছোৱালীয়ে ফোন কৰিছে ফ্লেটত তেওঁৰ নামো মণি নেকি নিকু মণি এই কিনো খেলি মেলি কথাবিলাক কৈ থাকে কথা পাতি থাকিলে কিন্তু মই মণিৰ লাজহে দেখিম যাওক কিবা হৈছে ইমান খেলি মেলি কথাবিলাক কৈ আছে